এইটো বিচাৰোঁ আমিতো বৰং প্ৰচাৰক বিচাৰোঁ আমি সেইটোৱে হওক আকৌ এবাৰ যেনিবা তেওঁ 5 বছৰ থাকক আমাৰ দেশৰ উন্নতি হওক গাঁৱৰ উন্নতি হওক মহিলাসকলৰ উন্নতি হওক সেইটোৱে আমি বিচাৰোঁ আগতে মানে বিজেপি দলত আছিলোঁ পিছত তাতে বহুদিন কাম কৰিলোঁ প্ৰথম যেতিয়া মানে ইলেকশ্যন হৈছিল সেইটো মানে বিজেপি আৰু ইউপি দলৰ মিত্ৰতাৰ মাজত হৈছিল তেতিয়া মই মানে ইউপিলতে কাম কৰিছিলোঁ বিজেপি দলৰ পৰা মোক কনভেনাৰ হিচাপে কাম কৰিব দিছিল তেতিয়াৰ পৰাই মানে মই ইউপিলত আছিলোঁ কিন্তু একেবাৰে মানে ইউপিলত নাছিলোঁ কিন্তু বিজেপিৰ পৰাহে আহিছিলোঁ মানে কনভেনাৰ হিচাপে কাম কৰিবলৈ এতিয়াতো মই ইয়াত আজি ভাল পালোঁ যিহেতু ভাল পাই দলটো সেইকাৰণে ইয়াতে মই যোগদান কৰিলোঁ নাই তেনেকৈ কিছু যোগদান নাই কিন্তু মোৰ মানে এটা ব্যক্তিগত হিচাপে ভাল লগা নাই আৰু সেইকাৰণে মই ইয়াতে আহিলোঁ আৰু আমাৰ যিখিনি গাঁৱৰ মহিলাসকল আছে এইখিনিক মই মানে আগুৱাই লৈ যাম বুলি ভাবিছোঁ আৰু ইহঁতক মানে বুজাম মই যে আমি ইউপিলত কাম কৰিলে কি সুবিধা পাম কি আঁচনি পাম গৰীববিলাকে কি সহায় সুযোগ পাব এইখিনি পাম বুলি মই মানে গাঁৱৰ মহিলাখিনিক আগুৱাই লৈ যাম বুলি ভাবিছোঁ আৰু শান্তি আনিছে আগত আমি যিটো ভয় কৰিছিলোঁ যে বাহিৰত ওলালে মানুহবিলাকে কাৰ কেনেকুৱা অৱস্থা হৈ ঘূৰি আহে বা কি হয় সেইটো আমি মানে সিমান এটা কনফাৰ্ম নাছিলোঁ যে মানুহটো গৈছে এতিয়া কিবা ৰাতি হ'লে এটা মনত শংকা জন্মি আছিল যে কিবা হৈ আহে কিবা নহয় দেশৰ পৰিস্থিতি ইমান এটা ভাল নহয় কিন্তু এতিয়া আৰু আমি যিমান ৰাতি হ'লেও মানে 10টা 11টা যেতিয়ালৈকে আহে মানে এনেকুৱা এটা ভয় নাথাকে আৰু যে গৈছে আহিব আৰু মানে নিৰাপদে এইটো মানে এটা মনত ভাৱ লৈ থাকোঁ আৰু এইখিনিয়ে মানে শান্তি বুলি মই আগত আছিলোঁ কনভেনাৰ হিচাপে ইউপিলত এতিয়াতো কোনো পদ তেনেকৈ লোৱা নাই কিন্তু আজি জইন হ'লোঁ আগতৰ পৰা কাম কৰি আছোঁ জইনটো আজি হ'লোঁ